মাত্ৰ ওলাই আহিছোঁ। পূজাটো কৰিবলৈ ইমান ভালকৈ নাপালোঁ, কিয়নো ভক্তবান ৰাইজৰ যি ভিৰ আছিলে তাৰ মাজতো অলপ কৰিলোঁ আৰু ভাল লাগিলে। আজি 4 বছৰ 5 বছৰ হ'ল ইয়াত প্ৰত্যেক বছৰে এনেকুৱাই ভিৰ বাঢ়ি গৈ আছে, মানুহৰ আগমন হৈয়ে আছে, ভক্তবিলাক ইমান বেছি মানে দেখা পোৱা গৈ আছে, ভাল লাগিলে। ভাল হওক, মোৰ মংগল হওক, গাঁওবাসী ৰাইজৰ গোটেই বিশ্বৰ মানুহৰ ভাল হওক, এইটোৱে কামনা কৰিছোঁ। আৰু नोंथांमोननि निउसनिसिम आंनिफ्राय गोजोननाय साबलाय थाबाय। आंनि दिनै जोंनि बे बुंनांगौआ जेबो नङा, बेयाव माने जोंनि सानसेनि हाबाफारि लानानै जोङो दिनै शिब मन्दिरखौ शिवरात्रिखौ खुंनाय जादों आरो बिनि थाखाय लैहोर रायजोफोरनिबो मदद मोननाय जादों आरो जोङो फैगोन बारावबो जों बिदिनो लैहोर खुंनो होननानै जोङो आखायाव लानाय जादों। दिनैनि सानसेनि हाबाफारियाव जथेस्थ' जों बेयाव मानसि भक्त बाबामोनखौ लोगो मोननाय जादों। दा नोंथांमोननि निउसनि थ्रुयै आं बुंनो नागिरदों जे आरो जोङो फैगोन बारावबो जोङो आरो बेबायदिनो आरो खुंनो हाबावो, बेनि थाखाय नोंथांमोननिसिम जों खावलायनाय आरो साबायखर बावनाय थाबाय। আন্তৰিক অভিনন্দন কৰিছোঁ। আমাৰ ইয়াত চেঁচা দলং শিৱ মন্দিৰত 2021 বৰ্ষতে আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰা আমাৰ বিভিন্ন জনজাতিৰ সংমিশ্ৰণেৰে আমাৰ ইয়াত গোৰ্খা, বড়োসকল লগতে অসমীয়াসকলৰ বহুতো সংমিশ্ৰণৰ ফলত আমি এনেদৰে ধুমধামেৰে শিৱৰাত্ৰি প্ৰতি বছৰে এনেদৰে আমি পালন কৰি আহিছোঁ। সকলোৱে আমাক সহযোগ কৰিছে, সকলো ৰাইজৰ সহায় সহযোগিতা আছে। আমি আজি অতি সুখী হৈছোঁ। এনেদৰে ইয়াত শিৱৰাত্ৰি উৎসৱ প্ৰতি বছৰে পালন কৰিব পাৰোঁ বুলি আশা কৰিছোঁ। ভাল লাগিলে আজি ইয়াত আমাক মাতি আনি পেলাই আমাৰ নাম কীৰ্তন কৰিলে, তেওঁলোকে আমাক মাতি পেলাই যিখিনি সন্মান দিলে আৰু আমাৰ সেইখিনি নথৈ আমি আনন্দিত হ'লোঁ। তাকে বিশেষ নাই, ভাল লাগিলে বহুত। চনৰ মহাশিৱৰাত্ৰি আমাৰ চেঁচা দলং শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে আৰু বহুতো ভক্তবান বৃন্দ ইয়াত উপস্থিত হৈছে আৰু আমাৰ ইয়াত নাম প্ৰসংগৰো